নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে লৈ আহিছো বৰ্তমান ৰেঙনি টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা ইংলিছ বাইদেউৰ বিষয়ে সো বন্ধুসকল যদি আপোনালোকে ইংলিছ বাইদেউৰ বিষয়ে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো সো বন্ধু বান্ধৱীসকল এতিয়া আমি ইংলিছ বাইদেউৰ বিষয়ে কিছু কথা জানো আহক ইংলিছ বাইদেউৰ প্ৰকৃত নাম হৈছে শ্ৰাৱন্তী শৰ্মা তেখেতৰ জন্ম হৈছিল গুৱাহাটীৰ দিছপুৰত ডিচেম্বৰ মাহৰ 13 তাৰিখে শ্ৰাৱন্তী শৰ্মাৰ যদি আমি পৰিয়ালৰ কথা কওঁ তেওঁ পৰিয়ালত তেওঁ মাক আৰু দেউতাক আছে লগতে তেওঁ মাকৰ নাম হৈছে কৃষ্ণা গোস্বামী আৰু দেউতাকৰ নাম হৈছে গৌতম কুমাৰ শৰ্মা বন্ধু বান্ধৱীসকল যদি আমি শ্ৰাৱন্তী শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ কথা কওঁ তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে দিল্লীৰ পৰা সো বন্ধুসকল আপোনালোকৰ মাজৰে বহুতে জানিব বিচাৰে যে শ্ৰাৱন্তী শৰ্মা বৰ্তমান ৰিলেশ্যনশ্বিপত আছে নে নাই আমি আপোনালোকক জনাও যে তেওঁ বৰ্তমান ৰিলেশ্যনশ্বিপত নাই তেওঁ বৰ্তমান সিংগল আছে বৰ্তমান শ্ৰাৱন্তী শৰ্মাই বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকত অভিনয় কৰি আছে বন্ধুসকল আপোনালোকে বাৰু ইংলিছ বাইদেউৰ অভিনয় চাই কেনে পাইছে বাৰু তলত কমেণ্ট এটা কৰি জনাবচোন সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে বাৰু তলত কমেণ্ট এটা কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেতিয়াহে মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ সো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই